নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ 3 সংখ্যা 501 ৰ পৰা 999 লৈ এই পাঠটিত যিমানবোৰ কৰিবলগীয়া আছে আটাইবোৰ কৰাই দিয়াৰ লগতে ভালদৰে বুজাই দিবলৈ চেষ্টা কৰা হ'ব আমি পাঠ 1ত পাই আহিছিলো 1ৰ পৰা 500 লৈ আৰু প্ৰত্যেকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া হকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো আমি পাঠ 1ত যেনে ধৰণে 1ৰ পৰা 500 লৈ পঢ়িছিলো এতিয়া আমি পাঠ 3ত 501 ৰ পৰা 999 লৈ পঢ়িবলৈ পাম এতিয়া আমাক পাঠ 3ত কি দিছে চাওচোন পাঠ 3 সংখ্যা 501 ৰ পৰা 999 লৈ নীলিমাৰ হাতত হাছতীয়া ধন আছে 500 টকা 755 টকা দামৰ অভিধান এখন কিনিবলৈ নীলিমাক ঘৰৰ আন সদস্যই কিদৰে সহায় কৰিলে চাও আহা অৰ্থাৎ নীলিমাৰ হাতত কিমান টকা থকা বুলি কৈছে 500 টকা কিন্তু তাই যিখন অভিধান কিনিব লব সেইখনৰ দাম কিমান 755 টকা এতিয়া তাই ঘৰৰ সদস্যসকলে সেই অভিধানখন কিনাত কেনে ধৰণে সহায় কৰিব বা কিমান টকা দি পেলাই সহায় কৰিব সেইখন আমাক এখন তালিকা দিয়া আছে আমি সেই তালিকাখন চালে গম পাম এতিয়া আমাক দিয়া আছে যে নীলিমাৰ হাতত টকা আছিল কিমান 500 হয়নে ঘৰৰ সদস্যসকলে দিয়া টকা প্ৰথমে আইতাকে তাইক দিলে 10 20 30 অৰ্থাৎ কিমান টকা দিলে 30 টকা দিলে 500 ৰ লগত যদি আমি 30 যোগ কৰো তেতিয়াহলে আমি কিমান পাম 530 টকা পাম কিমান পাম 530 টকা হয় এতিয়া তাইৰ লগত কিমান থাকিল অল টোটাল 530 টকা থাকিল 530 ৰ পিছত তাইক আকৌ মাকে দিলে 50 টকা 50 টকা দিলে তাইৰ হাতত কিমান থাকিল অল টোটাল 580 টকা অৰ্থাৎ আমি যদি 530 ৰ লগত 50 টো যোগ কৰি দিও তেতিয়াহলে আমি উত্তৰত কিমান পাম 580 টকা পাম এতিয়া তাইৰ লগত আছে কিমান 580 টকা তাইক আকৌ ককাকে দিলে 50 টকা আৰু এখন 20 টকা আৰু এটা 5 টকীয়া মুদ্ৰা অৰ্থাৎ কিমান হল 50 60 70 আৰু 5 টকাটো যোগ কৰি দিলে কিমান হ'ব 75 অৰ্থাৎ ককাকে কিমান দিলে 75 টকা দিলে তো তাইৰ লগত 580 আৰু 75 টকা যোগ কৰোতে কিমান হৈ গল 655 টকা হল ঠিক আছে আকৌ তাইক দেউতাকে কিমান দিলে 100 টকা এখন দিলে অৰ্থাৎ 655 লগত যদি আমি 100 যোগ কৰি দিও তেতিয়াহলে আমি কিমান পাম 755 পাম অৰ্থাৎ তাই যিমান টকাৰে অভিধানখন কিনিব খুজিছিল সেইখিনি তাইৰ হৈ গল যে মাকে দিলে আইতাকে দিলে 30 টকা মাকে দিলে 50 টকা ককাকে দিলে 75 টকা আৰু দেউতাকে দিলে 100 টকা তো গুটেখিনি মিলি তাইৰ কিমান হল 755 টকা ঠিক আছে এতিয়া আমাক ইয়াতে দিছে নীলিমাই সংগ্ৰহ কৰা ধন মুঠাৰ লগত মিলাও আহা তাই যিমানখিনি ধন পাইছিলে সেইখিনি আমাক এই মুঠাৰ লগত মিলাব দিছে এতিয়া 530 টো আছে ইয়াতে 100 200 300 400 500 আৰু ইপিনে 10 20 30 অৰ্থাৎ কিমান হল 530 তাৰ পিছত আছে 580 ইয়াতে আছে 100 200 300 400 500 10 20 30 40 50 60 70 80 অৰ্থাৎ এটো হল 580 তাৰ পিছত 655 এয়া হৈছে 100 200 300 400 500 600 এয়া হল 600 আৰু ইপিনে 10 20 30 40 50 50 1 2 3 4 5 অৰ্থাৎ 655 আৰু ইপিনে হল 755 100 200 300 400 500 600 700 10 20 30 40 50 1 2 3 4 5 তো এইটো কিমান হল 755 তাৰ পিছত এতিয়া আমাক দিয়া আছে বিস্তৃত ৰূপত লিখোৱা 530ক যদি আমি বিস্তৃত ৰূপত লিখিব লাগে তেতিয়াহলে কিমান হ'ব প্ৰথমে 500 যোগ 30 যোগ 0 580ক লিখিবলৈ হলে 500 যোগ 80 যোগ 0 655ক লিখিবলৈ হলে 600 যোগ 50 যোগ 5 755ক লিখিবলৈ হলে 700 যোগ 50 যোগ 5 আৰু এই কি ধৰণে বিস্তৃত ৰূপ লিখা হয় মই পাঠ 1ৰ ভিডিওবোৰত ধুনিয়াকৈ বুজাই দিছিলো তাৰ পৰা ভালদৰে চাই ললে পাঠ 3ৰ আটাইবোৰ উত্তৰ ভালদৰে বুজি পোৱা যাব এতিয়া আমাক দিছে মণিমালা দালৰ খালি মণিবোৰত সংখ্যাবোৰ লিখোৱা আহা ইয়াতে 550 ৰ পৰা আৰম্ভ কৰিছে একাধিক্ৰমে ধুনিয়াকৈ লিখি গলে হল 551 552 553 554 555 556 57 এই ধৰণে একাধিক্ৰমে লিখি গলে হল মই কেটামান লিখা নাই ইয়াতে আছে 500 কিমান 86 আছে তো তাৰ পিছত ইয়াতে হ'ব 587 হ'ব তাৰ পিছত 88 হ'ব তাৰ পিছত 589 হ'ব আৰু ইয়াতে 590 হ'ব ঠিক আছে অৰ্থাৎ 550 ৰ পৰা 590 লৈ আমাক দি থৈ দিছে এইখিনি সিৰিয়ালি
লিখিবলৈ চেষ্টা কৰিলে হ'ল সকলোৱে পাৰিব বুলি বাৰু মই জানোৱেই তাৰপিছত ইয়াতে দিছে তলৰ সংখ্যাবোৰ আখৰেৰে লিখোৱা আহা এইখিনি বাৰু মই লিখি থৈ দিছোঁ ধুনীয়াকৈ 530 টো ইয়াতে লিখিছোঁ 530 আখৰেৰে লিখাই আছে 535 টো দিয়াই আছে 535 ইয়াতে 852 টো মই লিখিছোঁ 852 878 টো লিখি ৰাখিছোঁ 878 তাৰপিছত 694 টো লিখি থৈ দিছোঁ ইয়াতে 694 697 টো লিখি থৈ দিছোঁ ইয়াতে 697 দেখিবলৈ পোৱা গৈছে নহয় আৰু এই আছে 765 ইয়াতে 765 টো লিখি থোৱা গৈছে ভালদৰে চালে হ'ল কোনটো শব্দ মই কি ধৰণে লিখি ৰাখিছোঁ তাৰপিছত আকৌ আমাক দিছে তলৰ সংখ্যাবোৰ আখৰেৰে লিখোৱা আহা 377 ইয়াতে লিখিছে মই বাকিখিনি লিখি থৈ দিছোঁ 643 773 641 999 883 589 804 972 হ'ব চাই ল'লে হ'ল ভালদৰে কেনেধৰণে আখৰেৰে লিখা হয় তাৰপিছত আকৌ আমাক দিছে সংখ্যাৰ নামৰ সৈতে সংখ্যা মিলোৱা সংখ্যাৰ নামৰ সৈতে সংখ্যা মিলাব দিছে এয়া হৈছে 503 এটো মিলাইছো 503 695 এয়া হৈছে 695 933 ইয়াতে হৈছে 933 769 এটো হৈছে 769 আকৌ ইয়াতে আমাক দি থৈ দিছে তলৰ আৰু কাষৰ সংখ্যা ৰেখা চাই খালি বাকচসমূহ পূৰ কৰা ইয়াতে একো নাই যদি 610 আছে 11 আছে ইয়াতে কি হ'ব 12 হ'ব ইয়াতে 13 হ'ব 14 15 16 17 18 ইয়াতে 619 620 621 22 অৰ্থাৎ একাধিক ক্ৰমে লিখি গলে হৈ গল খিনি এইবিলাক আমি আগতেও কৰিছো হয়নে বাট একতে কৰিছো কেৱল এবাৰ আমি কি 501 ৰ পৰা আমাক যিখিনি দিছে 999 লৈ সেই ঘৰবোৰৰ কৰি গৈছো আকৌ ইটো পৃষ্ঠাটো একে 701 ৰ পৰা আৰম্ভ কৰিছে 701 702 703 704 হ'ব ইয়াতে 705 হ'ব 706 707 708 এই ধৰণে লিখি গলে হৈ গল যিমানখিনি লৈ দিয়া আছে আটাইখিনি লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক ইয়াতে দিছে খেল খেলুৱা হা শিক্ষকে শ্ৰেণীকোঠাত কেইখনমান সংখ্যা কাৰ্ড শিক্ষাৰ্থীৰ মাজত ভগাই দিলে অৰ্থাৎ 605 650 579 681 আৰু ইপিনে 790 এতিয়া কৈছে আহাচোন আমি সংখ্যা কাৰ্ডবোৰ ঊৰ্ধ্বক্ৰমত সজাও ঊৰ্ধ্বক্ৰম কি আছিল সৰুৰ পৰা ডাঙৰলে হয়নে অৰ্থাৎ প্ৰথমে আমাৰ কি হ'ব 500 কি হ'ব 79 হ'ব তাৰপিছত 605 তাৰপিছত 650 তাৰপিছত 681 আৰু তাৰপিছত 790 হৈছে এতিয়া নেক্সট দিছে ওপৰৰ হাজুন চাই ক আহা 605 সংখ্যা কাৰ্ডৰ আগত কোনখন সংখ্যা কাৰ্ড থাকিব 579 তাৰপিছত দিছে 681 সংখ্যা কাৰ্ডৰ পিছত কোনখন সংখ্যা কাৰ্ড থাকিব এয়া হ'ব কি 790 তাৰপিছত দিছে 579 আৰু 650 সংখ্যা কাৰ্ডৰ মাজত কোনখন সংখ্যা কাৰ্ড থাকিব এয়া হ'ব 605 এই দুখনৰ মাজত কি আছে 605 আছে হয়নে ঠিক আছে বুজি পোৱা গৈছে নহয় তাৰপিছত দিছে সংখ্যা কাৰ্ডবোৰৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজাব আহা এবাৰ আকৌ ডাঙৰৰ পৰা সৰুলৈকে সজাব দিছে 790 681 তাৰপিছত 650 605 আৰু 579 হ'ব এইখিনি হ'ল এতিয়া নেক্সট আমাক কি দিছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত সজাব আহা এইখিনি মই ধুনীয়াকৈ লিখিয়ে থৈ দিছো ইয়াতে আমাক দিছে সংখ্যা 40 102 201 আৰু এটো দিছে 39 ঠিক আছে তো ঊৰ্ধ্বক্ৰমত হলে প্ৰথমে আমি কোনকিটা লিখিম সৰুৰ পৰা ডাঙৰলৈকে 39 40 102 201 এইপিনে হ'ব 101 অধক্ৰমত হলে 201 102 40 30 অৰ্থাৎ সৰি এটো 30 হ'ব নালাগিছিলে এটো 39 হ'ব লাগিছিলে মোৰ ভুলক্ৰমে 30 লিখা গৈছে হা তো ঊৰ্ধ্বক্ৰম হৈছে সৰুৰ পৰা ডাঙৰলৈকে আৰু অধক্ৰম হৈছে ডাঙৰৰ পৰা সৰুলৈকে ইয়াতে মই ধুনীয়াকৈ মিলাই লিখি ৰাখিছো ইয়াতে দিয়া আছে 405 203 425 355 203 355 405 425 আকৌ ইপিনে হ'ব 425 405 355 203 এপিনে দিছে 710 925 887 আৰু ইপিনে 878 তো যেটো কি হ'ব সৰু হ'ব তাৰ পৰা আমি আৰম্ভ কৰিছো আৰু ইপিনে যেটো ডাঙৰ হ'ব তাৰ পৰা আমি আৰম্ভ কৰিছো হ'ব তো এইখিনি ভালদৰে বুজি ললে হ'ল বাকি এটো পৃষ্ঠাটো একে দিয়া আছে যে 801 ৰ পৰা 900 লৈ সংখ্যাবোৰৰ তালিকাখনত লিখিব দিছে 801 2 3 এনেকে যে 802 803 804 আমি যেনে ধৰণে নেওতাখন লিখো নেওতা মানে কি আৰু 1 2 3 4 5 6 এনেকে লিখো সেম
ইয়াতো তেনেধৰণে লিখিলে হ'ল ইয়াতে 900 লৈকে লিখিব লাগিব হ'ব তাৰ পিছত আমাক দিছে নিৰ্দেশনা অনুসৰি ওপৰৰ তালিকাখনত সংখ্যাবোৰৰ ৰং কৰোৱা হা আৰু ইয়াতে ৰং কৰিব দিছে যেতিয়া তালিকাখন কমপ্লিট কৰা হ'ব তেতিয়া নিজে নিজে ধুনীয়াকৈ ৰং কৰিলে অৰ্থাৎ 808 তকৈ ডাঙৰ কিন্তু 811 তকৈ 2 সৰু সংখ্যাটোত ৰং কৰা যাওক এতিয়া কি কৈছে 808 আৰু ইপিনে 811 তো ক'ত হ'ব 809 ত আমি কি কৰিব লাগিব ৰং কৰিব লাগিব তাৰ পিছত 850 তকৈ 7 কম সংখ্যাটোত সেউজীয়া ৰং কৰিব দিছে 850 তকৈ 7 আমি 850 তকৈ যদি 7 কৰো তেতিয়া হলে কিমান হ'ব জানানে 843 হ'ব ঠিক আছে 843 ত কৰি দিলে হ'ল তাৰ পিছত 884 ঠিক আগৰ সংখ্যাটোত নীলা ৰং কৰিব দিছে অৰ্থাৎ 883 ত আমি কৰিলে হৈ গল 899 ঠিক পিছৰ সংখ্যাটোত হালধীয়া ৰং কৰিব দিছে অৰ্থাৎ 900 ত হালধীয়া ৰং কৰি দিলে হৈ গল এখন পাতিলে নিজে নিজে গম পোৱা যাব হা তাৰ পিছত নেক্সট আমাক দিছে লিখো আহা ইয়াতে দিছে আগৰ সংখ্যাটো খালি ঠাই দিয়া আছে পিছৰ সংখ্যাটো 100 দিয়া আছে তো আগৰ সংখ্যাটো কি হ'ব 99 একে ধৰণে আগৰ সংখ্যা ইয়াতে 599 দিয়া আছে পিছৰ সংখ্যা কি হ'ব 600 হ'ব অৰ্থাৎ 600 হ'ব আগৰ সংখ্যা দিয়া আছে 688 আৰু ইপিনে পিছৰ সংখ্যা দিয়া আছে 690 তো ইয়াতে কিমান হ'ব 600 হেৰি হ'ব কি বুলি কয় 98 হ'ব ইপিনে আগৰ সংখ্যা দিয়া আছে 799 আৰু এয়া হৈছে মাজৰ সংখ্যা 800 আৰু পিছৰ সংখ্যা 801 অৰ্থাৎ মাজৰ সংখ্যাটো দিয়া আছে ইপিনে আগৰ সংখ্যা হ'ব 799 আৰু পিছৰ সংখ্যা হ'ব 801 পাঠ 3 39 পৃষ্ঠালৈকে আজি কৰা হ'ল তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং